হাই ফ্ৰেণ্ডছ, আজি এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পুখুৰীত মাছ মাৰিম। মাহঁত গ'লে আৰু মই আছোঁ, এইবাৰ তাতে যাম। এইটো আমাৰ পুখুৰী। আহকচোন কি মাছ পাওঁ আমি চাওঁ। এই মায়ে মাছ পালে। বাবু কি মাছ পাইছা? কি মাছ পাইছা? ইয়া চাম। মাছ মনে খান দিয়া বাবু। এটা কি মাছ মা? মিৰ্গা। আমার মায়ে আরো মাছ আনবো। এয়া আমাৰ পুখুৰীৰ মাছ মাৰি আনি কিনে এতিয়া ভাজিব ধৰছো। এইখিনি হ'ল আজিৰ ৰেচিপিটোৰ সামগ্ৰী। এইখিনি আলু উহাই লৈছোঁ, আৰু এইখিনি বগৰী, শুকান বগৰী পানীত ভিজাই কিনে তিয়াই লৈছোঁ। আৰু এইখিনি পিঁয়াজ, জলকীয়া, আদা, তেজপাত, আৰু এইখিনি হ'ল জিৰা মছলা, এইখিনি হালধি, এইখিনি হ'ল নিমখ। এইখিনিৰে আমি আজি ৰেচিপিটো বনাম। এই আমাৰ পিঁয়াজ, জলকীয়া আৰু তেজপাত দিছে। আজিৰ ৰেচিপিটো মোৰ ডাঙৰ বাইদেউৱে বনাব। ভাল লাগিলে বনাই খাব। আমাৰ বাইদেউৱে একদিন মোক বনাই খুৱাইছিলে, সেইকাৰণে ভাবিলোঁ ইমান টেষ্টি হৈছিল, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। হালধি দিছে, এই আলুখিনি দিছে, উহাল আলুখিনি। ইয়াতে মাছ ভজা তেলখিনিতে বনাইছে। মাছ ভজা তেলখিনি বনালে সোৱাদটো বেছি হয়, কাৰণে মাছ ভাজি হেঁতে থৈ দিয়া তেলখিনি দিয়ে বনাইছে। আপোনালোকেও যদি ভাল পায় এদিন বনাই খাব। এই নিমখ দিছে সোৱাদ অনুসাৰ। জিৰাৰ গুড়ি দিছে। আপোনালোকে অলপমানি আঞ্জাখন বনাৰ লগে অলপমানি পানী গৰম কৰি থৈ দিব, তেতিয়াহ'লে বেছি ভাল হয়। ঠাণ্ডা পানীত দিলে ভাল নহয়। এইবাৰ আদাখিনি দি দিব। এই বগৰী যিখিনি দি দিছে পেষ্টখিনি। লো টু ফ্লেম করব। এই ঢাকন
ঢাকনখন অলপমান মাৰি এতিয়া অলপমান সিজিব দিব। এবাৰ পানী দি দিব, উঠাল অহা পানীখিনি দিব গৰম। পানীখিনি দি দিয়াৰ লগে লগে ইমান ধুনীয়া গন্ধ এটা ওলাইছে। পানী অলপ বেছি দি দিব। অলপ উঠল আহিব দিব 5 মিনিটমান। এনেকৈ উঠাল অহাৰ পিছত মাছ পিচ দি দিব। ঢাকনিখন দি দিব, 9 মিনিট টাইম সিজিব দিব। এই আমাৰ বগৰী মাছৰ আঞ্জা হৈ গ'ল। এতিয়া খাব। এই হৈ গ'ল আমাৰ আজিৰ ৰেচিপি। এইটো হ'ল মাছৰ পেৰি ভাজা, ডাঙৰ মাছৰ পেৰি ওলাইছে সেইৰ ভাজা, ভাতেদি ভাজিছোঁ। আপোনালোকে কোনে কোনে ভাল পায় জনাব, মই কিন্তু বহুত ভাল পাওঁ। আজিৰ ৰেচিপিটো ইয়াতে সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু বনাই খাব নাপাহৰিব। বাই বাই।